তই চা আজি আকৌ ককায়ে তোলে ল'ৰা এটা আনিব চাবলে তই আকৌ হেৰি নকৰিবি না নকৰিবি দেই ধনী ঘৰ গম পাইছ নাই কি এতিয়া বিয়া হলে মোৰ মনটো বিয়া হৈলে তাহাঁতৰ ঘৰ মানুহ ভাল নহয় বিয়াৰ পাছত পঢ়ুৱাম বুলি কৈছে ঘৰত মানুহ বিশেষ নাই মাক বাপেক ভায়েক এটা ভাইকটো ইয়াত নাথাকে ক'ৰবাত বাহিৰত থাকে হেনো গোটেই সা সম্পত্তি তোৰেই হ'ব গম পাৱ নাই ভাইকে চাকৰি কৰে নহয় ভাল বস্তু দিব বিয়াত তই তাহাঁতে গৈ ল'লে হ'ব বাপেক হেৰি এইটো কি আগতে মাষ্টৰ আছিলে ৰিটায়াৰ হ'ল মাকো মাষ্টৰনী আছিলে পেঞ্চন পায় ল'ৰাটোৱে গম পাৱ নাই আমেৰিকানে ক'ৰবাত চাকৰি পাইছে নগ'লে আমাৰ ইয়াতে হেৰি কোনোবা এখন কলেজৰ প্ৰফেচাৰ হ'ব তেতিয়াহ'লে আমি দে মই সেই ভাল পালে বিয়া সোমাম তই আকৌ এটা কথা আকৌ তই যে আকৌ মেট্ৰিক ফেইল নকৰিবি আকৌ দেই মই কম নহয় বোলো ছোৱালী আমাৰ BA পাছ এই বোলো হেৰি হ'ল আমাৰ ইয়াত বানপানী হৈছিলে এই বানপানীত বোলো গোটেই তাই ভাগৰ ডকুমেণ্টছবোৰ উটি গ'ল সেইদে বুলি কবি দেই হ'ব দে মনত ৰাখিবি মনত আছে নহয় আছে এতিয়া আহিব অকণ দেৰি পাছত আৰু বিয়া হৈ ওলাবি দেই ইমান সোনকালে মাতিলি আকৌ একো নহয় তাকে আগতে গম পোৱা হেঁতেন অকণমান মুখখন ফেচিল কৰিব পাৰিলোহেঁতেন কৰিব নে তই এনেও ধুনীয়াই ককাই এতিয়া আনিবই বাপেৰে গম নাপায় আহিছে নি চাই ককায়ে মই একদম বুদ্ধি কৰি পেলাই দিছো মই অকণমান ধুনীয়া হওঁ যা আৰু বিয়াৰ পাছত আকৌ এটা কথা এতিয়াই কৈছে আকৌ মোকো সমানে বস্তু দিব লাগিব কথা সেইটো আৰু ক'ব লাগে দে আইঅ ধনী ঘৰ যদি কিমান যে ভাল লাগিব নহয় ভালেই লাগিব বৰদৈ চিলাক নিবলৈ আহিছে বৰদৈ চিলাক হা মোৰ নিচিনা ইমান বলৱান থাকোঁতে হা সি মোৰ মানুহজনীক মানে মোৰ হ'বলগীয়া গাৰ্লফ্ৰেণ্ডজনীক নিবলৈ আহিছে তাক মই একদম এনেকৈ এক্সৰ লগাই দিম মই চাই ল'ব সিও গম পাই যাব মই কোন হয় ভালকৈ আহিব নাই নি দেখা নাই নি চকু নাই নি বৰদৈ চিলাক ঘৰ এইটো হয়নে কেলে কেলে তোক কেলে বৰদৈ চিলাক ঘৰ এইটো হয়নে নহয় মই বিয়া পাতিম তই মই থাকোঁতে এটা বৰদৈ চিলাক বিয়া পাতিবলৈ আহিছ ঐ তই কোন চালা কুত্তা হে তই বৰদৈ চিলাক মই থাকোঁতে তই টাচ কৰি চাবি না টাচ কৰি চাবি তাই মোৰ হয় মই তাই হ'বলগীয়া গিৰিয়েক হয় গম পা নাপা মই কম্ফু খেলো আকৌ গম পাবি আকৌ একে ঘুচাই একদম আমেৰিকাত পেলাই দিম আকৌ কম্ফু মোক দাদা মই মানে শ্বুটিঙৰ প্ৰেক্টিচটা কৰি আছিলে আপোনাকে পাই গলো ভালেই হ'ল আপোনাৰ লগতে কৰি পেলালো দাদা বেয়া নাপাব দেই প্লিজ বেয়া নাপাব দাদা নালাগেও সেইজনী নিলেও নিয়ক যিটোহে টাপা দিছিলে সিপুৰি পালোগে এদিন 5 মিনিটৰ ভিতৰত যেনে তেনেহে বাচি আহিছো নালাগে দেই মোক তাহাঁতখন মাইকী পোৱালি দিছে নহয় এই কুকুৰজনীয়ে মাইকী পোৱালি এটাকে লৈ আহি মই আৰু তাইৰ নামতে মৰমতে পালিম আৰু তাৰ বাহিৰেতো মোৰ উপায়টো নাই এৰিলো আৰু বাহিৰতে বহিবা হা ইমান হেৰি দেৰি কৰিলে আহোঁতে তোমাৰ কাৰণে ৰ'লে বুবু ওলাই গৈছে এতিয়া গম পোৱা নে ঘৰটো চিনি পালা পালো এটা সুধিলো যিখন ক'লে কোননো এইটো জানো কিবা লেডিজ টাইপ অলপ আমাৰ গাঁৱৰ মানুহবোৰ বেলেগ হিংসা বেলেগ পেট বুলি গম পোৱা নাই মানুহসকলে মানুহ আহিলে তেনেকুৱা কয় এই সেইটো কোন হ'ব পাৰেনো তেনেকুৱা দেখিবলৈ বাৰু একদম মানে এলো পয়া লগা নিচিনা সেই যে মস্তহে আমি কোনে পাগল সেইটো কুকুৰে কামোৰা আছে তাক পাগল খাবলৈ ভাল হ'ল তোমাক কামুৰিলে দেই মই তাক একদম দম দি থৈ আমাৰ বুবু আহিছে ৰ'বা বুবু আহিলে নহয় মই বুলি চিন্তা বহক তৰো নাই কথা চিনাকি হৈ লৈছো আমাৰ গাঁও কোন এসোপা বাৰু আমাৰ ঘৰতে আলহী এটা আহিব নোৱাৰে একদম জুমা জুমি তেতিয়াহ'লে বোপাই মই বনাওঁগে আমাৰ ছোৱালী কেনিব জানো ভাই কিবা প্ৰব্লেম হোৱা নাইতো ৰাস্তাত আহোঁতে নাই এজনকহে সুধি আহিলো ঠিকে আছে দে ৰহতে অলপ ভণ্টি আহিছে চাই লওঁ হ'ব হেৰি নহয় বোপাই বাকী ঘৰত চবে ভাল ভাতটো খুৱাবি নে কি এতিয়া ভাতকে খোৱা নাই বচোন দে বাৰু তোমাৰ নামটো কি বৰদৈ চিলা বৰদৈ চিলা বৰ ধুনীয়া নাম দেই আপোনাৰ নামটো কি মোৰ কলিয়া কলিয়া
কলিয়া দেখিবলৈ ইমান বেয়া আইও ইমান শকত মই হলো ক্ষীণ সেইটো হ'ল শকত দেখিবলৈ ইমান কোলা মই হলো বগা আইও আৰু অখুৱা বেকেন হোৱা টিভিটো লেখীয়া লাগিব এইটোৰ লগত সংসাৰ কৰিলে অ কি ভাবিছা নাই একো ভবা নাই অ মই বোলো মনে মনে আছা যে মুখে নামাতা নাই কিনো কম আৰু লাজ লাগিছে আকৌ অ মোলেনো লাজ কৰিব লাগে নে পঢ়া শুনা কিমান কৰিলা অ মাজনী তামোল ক'ত তলিনো আই দুনত তাই ইংলিছতহে কথা পাতে দেই পঢ়া শুনা কৰা ছোৱালী হ'ব চাগে দেই অ ভালেই হ'ব মোৰ ল'ৰা ছোৱালী চাব পাৰিব টিউশ্যন নিদিলেও হ'ব দেই এইকে বিয়া পাতিম মই অ এই ইংলিছত সুধি চাওঁ ৰ অ হোৱা দিছনে আইও দাদা এজনী কোনো কোৱা কথা কৈছে আৰু পাই অ মাজনী অ হেৰি নহয় অ আমাৰ এই কথা পাতিছা দেই হেৰি কি কথা পাতিছিলানো নে নামটো সুধিছো আপোনাক কিহলৈকে পঢ়িলে অ আমাৰ এই BA পাছ হেৰি হ'ল গম পাইছা নাই আমাৰ ইয়াত মানে বানপানী হৈছিলে গোটেই ডকুমেণ্টবোৰ উটি গ'ল নহয় অ তাৰ চাবামান ভাত পানী নাখাই একদম কিবা হৈ গৈছিলে গম পাইছা বৰ দুখ সেইটো কাৰণে তুমি বহাচোন আমি অকণ ভাতৰ লাগোগে দেই আমাৰ ই আহিব এতিয়া ভাল ফেমিলিতে হাত দিছোহি দেই মোক এনেও এনেকুৱা পঢ়া শুনা দুখীয়া হ'লেও একো নাই মোক এনেকুৱা লাগিব দেই মই এইকে বিয়া পাতিব লাগিব বহিছ কথা এটা কওঁ কি ক তোৰ ভণ্টিক মই ভাল পাই পেলালো হয় নেকি তই ভাবচোন এবাৰ মই কি ভাবিবলৈ আছে তোৰ যদি ভাল লাগিছে মোৰ একেহে লগৰ যেতিয়া তোক দিবলৈ মই ৰেডি আছো হ'ব তোৰ যদি আপত্তি নাই মইতো নিয়াতো আপত্তি নাই হ'ব দে মই ভণ্টিক সুধি লওঁ ভণ্টি কি কয় সুধি ল মাহঁতৰ লগত কথা পাতি লওঁ দেই হ'ব সুধি ল এতিয়া মই আহিছো মায়ে চাহ দিলে নাই তোক চাহ খালো খালি ভাতকে খাই যায় মই পটককে তাৰমানে তই আহিবি বুলি গম পোৱা নাছিলো নহয় মাছ অকণমান আনিলো মাছ আৰু মাংস দুটাই আনিছো খাই যাব হ'ব বোপাই ভাত হৈছে আৰু ৰবা দেই আমাৰ মানে হেৰি জুইতহে বনাম গেছটো এদাই হ'ল ই আনি দিয়া নাই গম পাইছে নে বৰ দিগদাৰ হৈছে নাই জুইত বনালে ভাল লাগে গেছটো নাই নাই কেলে গম পা ঠাণ্ডা খৰি দিয়া মানে গাটো ভাল হৈ থাকে মাৰ জ্বৰ পানী লগা হৈ থাকে মই গেছটো আনি দিয়া নাই নহলে গেছত বনাব এনে জুই চুই আকৌ জুই এক্সট্ৰাকে জ্বলাব তাতকে কি লাভ হ'ব কোননো আপোনালোকৰ ছোৱালীখিনি বৰদেছিলা এই ৰুমতে আছে যাচোন ঠিক আছে আইও কোননো আহিছে আমাৰ চাই লগ কৰিবলৈ এনেই নাহে এই আলহী আহে গম পালে আমাৰ চোকা মানুহবোৰ তেনেকুৱাই তুমি বহাচোন দেই মই আকৌ লাগোগে জুইত বাপেকৰ কথা কি কবা গম পাইছে নে তোমাৰ গা নিজৰ ল'ৰা বুলি কৈছো এই টুপি ধৰে একদম খালে ডুঙা পৰি থাকে আকৌ এতিয়া ভাত পানী বিচাৰি যাব লাগিব এই নিজৰ ল'ৰা নিচিনা কৈ দিছো আৰু দে হ'ব দে দেউতা অকমান খাই আৰু ৰাতি হলে খাবই আৰু কষ্ট কৰা মানুহ কৈ লাভ নাই নহয় খাবই ঐ কি হ'ল এই ভুচুম পহু কোলাটো কোন সেইটো আমাৰ দাদা লগত মোক চাবলৈ আহিছে জান ইমান কোলা ঐ সেই পেটুৱাটো ঘৰত নাযাবি মৰিবিগে গোটেই জীৱনটো তাকে মোৰ পচন্দ হোৱা নাই জান ঐ সেই ভুচুম পহু সেই পেটুৱাটোলৈ নাযাবি আকৌ কোলা মোলালৈ তই কি কথা কবলৈ আহিছ মই তাক ভাল পাই পেলাইছো জান চুপ কিমান ধনী ধনী হলে নহব না সেইডাল পেট দিছে তোক যদি হেঁচা মাৰি থৈ তই মৰি আছে কিবি উশাহ নাপায় কেলেনো মৰিম আৰু সি মোক মৰমত ৰাখিম বুলি কৈছে থ তই সেই ইয়াৰ পৰা যাগে যা তই সেই বেছিকে কথা কৈ থাকিলে মই মাক চিঞৰি দিম আকৌ এতিয়া সেইফালে আহিলেতো আমাৰ পাত্তাই নাইকিয়া হৈ গল ন তোক ভাল পাইছিলো এতিয়া এৰিলো আৰু যা তোক তোৰ নিচিনা আজি মই ভাল নাপাই পাইছো যা বিয়া ভাঙিবলৈ আহিছে কিমান ভাল লাগিছে শকত হলেও কোলা হলেও মই তালৈকে বিয়া দিম কিমান তাই মোক এনেকে হাঁহি পঠিয়ালেতো খেদি পঠালেতো মই তোক বেষ্ট লগাই যদি মোৰ কৰিব নোৱাৰো নহয় ময়ো তোক দেখুৱাই ল'ম চাবি তই আৰু তোৰ মাৰ আৰু ককাই সিহঁতকো মই বেষ্ট লগাই যদি পাগল কৰিব নোৱাৰো ময়ো কম নহয় কিন্তু চাই লবি